নমস্কাৰ বন্ধুসকল, মই আপোনালোকক মোৰ ইউটিউব চেনেল টেক আছাম 10লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ যদি এটা ইউটিউব চেনেল আছে, আপোনালোকে যদি ইউটিউব চেনেলটোৰ এখন বেনাৰ বনাব বিচাৰিছে, তো আপোনালোকে বেনাৰখন কেনেকৈ বনাব পাৰিব, আজিৰ এই ভিডিঅ'টোত মই সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক দুটা বস্তু দৰকাৰ হ'ব এখন বেনাৰ বনাবৰ কাৰণে। বস্তু দুটা হৈছে আপোনালোকক এখন ৱালপেপাৰৰ দৰকাৰ হ'ব আৰু এটা এপ্লিকেশ্যনৰ দৰকাৰ হ'ব। এপ্লিকেশ্যনটো হৈছে পিক্সেল লেব। আপোনালোকৰ মোবাইলত যদি পিক্সেল লেব এপ্লিকেশ্যনটো ইনষ্টল কৰা হোৱা নাই, তো আপোনালোকে ইনষ্টল কৰি ল'ব। তো মোৰ মোবাইলত মই ইনষ্টল কৰি ৰখা হৈছে, গতিকে বলক মই আপোনালোকক পিক্সেল লেবটো অপেন কৰি দেখুৱাই আছোঁ। পিক্সেল লেবটো আপুনি অন কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এতিয়া আপোনাক কি কৰিব, যিটো আপোনাৰ চবতকৈ ওপৰত আপোনাৰ এটা ডিলেটৰ আইকন আছে, তাতে ক্লিক কৰি দিব। ক্লিক কৰি আপুনি অ'কে কৰি দিব। এতিয়া আপোনাক কি কৰিব, ওপৰত যিটো থ্ৰী ডট আছে, থ্ৰী ডটত ক্লিক কৰিব। ক্লিক কৰি পেলাই আপুনি ইমেজৰ চাইজটো আপোনালোকে বনাই ল'ব। ইমেজ চাইজত ক্লিক কৰিব। তাৰপিছত আপুনি কাষ্টমত ক্লিক কৰিব। এতিয়া আপুনি যি বনাব বিচাৰিছে, আপুনি ইউটিউব চেনেলৰ বেনাৰ মই বনাই আছোঁ, গতিকে ইউটিউব চেনেল বেনাৰত ক্লিক কৰি দিম। অ'কে কৰি দিব। এতিয়া আপোনালোকৰ যি চাইজটো বেনাৰৰ চাইজত আহি গৈছে। এতিয়া আপুনি কি কৰিব, প্লাছ আইকনটোত আপোনালোকে ক্লিক কৰক। ওপৰত ফ্ৰম গেলাৰী, যিটো ফ্ৰম গেলাৰী আছে, তাতে ক্লিক কৰক। আপোনালোকৰ যিটো বেকগ্ৰাউণ্ড আপোনালোকে ৰাখিব বিচাৰিছে, ৱালপেপাৰ ৰাখিব বিচাৰিছে, সেই ৱালপেপাৰটো আপোনালোকে চিলেক্ট কৰি ল'ব। মই এইটো চিলেক্ট কৰি লৈছোঁ। আপোনাৰ চিম্পলি তলত যিটো আপোনাৰ ৰাইট চিন আছে, তাতে ক্লিক কৰি দিব। অ'কে। এতিয়া আপুনি চাইজটো বৰাবৰ সমান কৰি ল'ব, মিলাই ল'ব। এতিয়া আপুনি কি কৰিব, তলত যিটো আপোনাৰ এ বুলি এটা অপশ্যন আছে, এটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি টেক্সট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইডিটত ক্লিক কৰিব। ইডিটত ক্লিক কৰি আপোনাৰ নিউ টেক্সট, ইয়াতে আপুনি আপোনালোকৰ চেনেলৰ নামটো লিখি দিব। আপোনালোকে কেপিটেল লেটাৰ লিখি দিব। কেপিটেল লেটাৰ লিখিলে অলপ ভাল হ'ব। মই মোৰ চেনেলটোৰ নাম লিখি আছোঁ, অ'কে কৰি দিব। এতিয়া আপোনালোকে এইটোত একদম সম্পূৰ্ণ মাজত আৰু অলপমান ওপৰত আপোনালোকে লগাব। একদম মাজতো নহয়, অকণমান ওপৰত আপোনালোকে লগাব। লগাই আপুনি কি কৰিব, এই আপোনাৰ হেণ্ড ৰাইটিংটো আপুনি চেঞ্জ কৰি ল'ব পাৰে। ফণ্টত যাব, AB যিটো আছে, AB ফণ্ট, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে এইবিলাক আপোনাৰ ফণ্ট, যিবিলাক আপোনাৰ হেণ্ড ৰাইটিঙৰ হেৰিবিলাক আহি গৈছে, মোক লাগে আপোনাৰ, মই দিম আপোনাৰ ডেনিয়েল ব্লেক। ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি আপুনি অ'কে কৰি দিব। এতিয়া আপোনাৰ চাওক, হেণ্ড ৰাইটিঙৰ ষ্টাইলটো অলপ বেলেগ হৈ গৈছে। আপোনালোকে অলপ সৰু কৰিব পাৰে, বেছি ডাঙৰ নকৰিব। ডাঙৰ কৰিলে এইফালে চাইজটো নিমিলিবগৈ। তাৰপিছতে আপোনালোকে ইয়াতে কি কৰিব, ষ্ট্ৰকটো অ'কে কৰিব, এনেবল কৰি দিব, অ'কে কৰি দিব। তাৰপিছত শ্বাডোটো আপোনালোকে এনেবল কৰি দিব। ইয়াৰ পিছত আপোনালোকে আকৌ টেক্সট, যিটো তলৰ প্লাছ চিন টেক্সট বুলি লিখা আছে, তাতে আপোনাক আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইডিটত আপুনি আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে আপোনালোকৰ চেনেলটো কেনেকুৱা ধৰণৰ চেনেল, আপোনালোকে সেইটো লিখিব পাৰে। তো মই লিখি আছোঁ TE টেক নিউজ টেক
টিপছ অ'কে কৰি দিব। এতিয়া আপোনালোকে যিটো আপোনালোকৰ চেনেলৰ নামৰ একদম তলত ইয়াতকৈ অলপ সৰু কৰি দিব, আপোনালোকে ইয়াতে বহাই দিব। ইয়াতে আপোনাৰ হেণ্ডৰাইটিং চেঞ্জ কৰিব নালাগে, এনেকৈ থাকিলে ভাল লাগিব। আপোনালোকে ইয়াতে ষ্ট্ৰক আৰু শ্বাডোটো এনেবল কৰি দিব পাৰে। এতিয়া ষ্ট্ৰকটো এনেবল কৰি দিব, অ'কে কৰি দিব। শ্বাডোটো এনেবল কৰি দিব, অ'কে কৰি দিব। এতিয়া আপুনি চাওক, ইয়াৰ পিছতে আপুনি কি কৰিব, আপোনালোকৰ এখন বেনাৰ বনি গৈছে। এতিয়া আপুনি চিম্পলি কি কৰিব, ওপৰত যিটো 3 ডট আছে 3 ডটত আপুনি ক্লিক কৰিব। ক্লিক কৰি এক্সপোৰ্ট ইমেজত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ছেভ টু গেলাৰী, আপোনালোকৰ গেলাৰীত এই ফটো বেনাৰখন ছেভ কৰি লওক। তো মোৰ এই বেনাৰখন মোৰ গেলাৰীত ছেভ হৈ গৈছে। তো মই এতিয়া আপোনালোকক বেনাৰখন কেনেকৈ আপোনালোকে ইউটিউব চেনেলটো লগাব সেইটো অলপ দেখাই দি আছোঁ। আপোনালোকে বেনাৰখন লগাবৰ কাৰণে আপোনালোকৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। আপুনি চাৰ্চ বাৰত লিখিব ইউটিউব বুলি আপুনি চাৰ্চ কৰি দিব। তাৰপিছতে আপুনি ওপৰৰ যিটো অপশ্যন ইউটিউব তাতে ক্লিক কৰি দিব। ইউটিউবটো এনেকৈ খোল খাই যাব। তাৰপিছত আপুনি ওপৰৰ যিটো আইকন আছে এইটো 3 ডটৰ তাতে ক্লিক কৰি দিব। ক্লিক কৰি আপুনি এইটো ডেস্কটপ ছাইডটো কৰি ল'ব। এতিয়া আপোনালোকৰ মানে মোবাইলটো স্ক্ৰীনটো কম্পিউটাৰ নিচিনা হৈ পৰিব। এতিয়া আপুনি কি কৰিব, আপোনালোকৰ ওপৰত যিটো চেনেলৰ লগো আছে একদম ওপৰত চাব আপোনালোকে। মই অলপ জুম কৰি দেখা নাই, আপোনালোকক দেখাই আছোঁ মই। ইয়াতে আপোনাৰ যিটো চেনেলৰ লগো আছে সেই লগোতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি ইয়ৰ চেনেলত ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোকে চাওক কাষ্টমাইজ চেনেলত ক্লিক কৰি দিব। এতিয়া আপুনি ব্ৰেণ্ডিঙত অ'কে কৰিব, ক্লিক কৰিব। তাৰপিছতে আপোনাৰ যিটো 2 নম্বৰ বেনাৰ ইমেজ ইয়াতে আপুনি চেঞ্জত আপুনি ক্লিক কৰিব পাৰে। ক্লিক কৰি আপোনালোকৰ যিটো আপোনালোকৰ বেনাৰ আপুনি বনাইছে আপুনি চিলেক্ট কৰি ল'ব ক'ত আপোনালোকৰ বেনাৰ এখন আছে। তাৰ পৰা আপুনি চিলেক্ট কৰি, মোৰ বেনাৰখন মই চিলেক্ট কৰি ল'লোঁ। এইটো চাওক। এতিয়া আপুনি কি কৰিব, চিম্পলি ডনত ক্লিক কৰি দিব। ডনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওপৰত যিটো পাব্লিছ বুলি আছে তাতে ক্লিক কৰি দিলে আপোনালোকৰ বেনাৰখন অট'মেটিকলি আপোনালোকৰ ইউটিউব চেনেলত আহি যাব। তো এনেকৈয়ে আপোনালোকে এখন প্ৰফেশ্যনেল বেনাৰ বনাব। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিল যদি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, আৰু কিবা যদি আপোনালোকৰ কুৱেশ্যন থাকে কমেণ্ট কৰিব পাৰিব। ধন্যবাদ বন্ধুসকল, জয় আই অসম।